হেল্ল' গাইছ, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। তো আজি মানে এনেই ওলাই আছোঁ ভাইটিটোৰ লগত গাঁৱলী মলে। তো আজি আমাৰ ওচৰতে আছে লক্ষী পূজা, বহুত ডাঙৰকৈ পাতে গাভৰুত। চাব যাব লাগিব, ৰাতিকৈ দেখাম আপোনালোকক, চাব কি পাৰোঁ দেখাই যাম। তো বেছি দূৰ নহয়, আমাৰ ইয়াৰ পৰা 3 কিলোমিটাৰমান হ'ব। তো গাভৰু যোনসকলে চিনি পায় গম পায় কিমান ডাঙৰকৈ পাতে লক্ষী পূজা। ওচৰতে বেছি দূৰ মানে সেই পাহাৰখন দেখিছেনে? দেখি নাপাব ভালকৈ, সেইফালেই মানে একদম পাহাৰৰ দাঁতিতে লাগি আছে মণ্ডপ আৰু ফিল্ডখন। তাতেই লক্ষী পূজা পাতে ডাঙৰকৈ। ভাইটি তুমি যাবানে লক্ষী পূজা চাবলৈ? যাম বা। যাবা? য়েছ। তো আজি ভাইটিয়ে বোলে যাব মোৰ লগতে, জেলেপি চেলেপি খুৱাব। ইয়াত দেখাই যাম, বহুত ডাঙৰকৈ পাতে পূজা, গম পায়ে যিসকলে জানে। তো জেলেপি চেলেপি খুৱাব আৰু ইয়াৰ লগতে ওলমিছোঁ ভাইটিটোৰ লগত। এতিয়া ওলাই আহিলোঁ দুয়োটাই লক্ষী পূজা চাবলৈ। দুয়োটাই ঠাণ্ডা লাগিছে, পাহাৰীয়া দাঁতিৰ জেগা ন, ঠাণ্ডা লাগিছে আপোনাৰ। মইতো পাতলাকৈ জেকেট এটা লগাই লৈছোঁ, ভাইটিয়ে চাৰ্ট এটাই লগাই লৈছে। ইয়াত ঠাণ্ডা লগা নাই বোলে, মানে ডেকা হৈছেতো, ইয়াত অকণমান ঠাণ্ডা নালাগে, তেজবোৰ গৰম। তো ঠাণ্ডা লাগিছে, কি ক'ব আৰু, লগাই লৈছোঁ। আমি এতিয়া পূজালৈ গৈ আছোঁ, চাই থাকক দেখাই যাম, ঠিক আছে। তো এতিয়া আমি গাভৰু ৰাস্তাটোত সোমালোহি, সোমাই পিনি গৈ আছোঁ দুয়োটাই। তো ভাইটিয়ে তহঁতে স্কুটিখন অকণমান চলাব দিওঁ ইয়াক, মানে ইয়াক শিকাই আছোঁ মই, গম পাইছে নাই গাইছ। হ'ব, মই এতিয়া স্কুটিখন চলাব লৈছোঁ, বোলক পূজাত লগ পাই আছোঁ। অকণমান শিকাই দিওঁ, মানে চলাবলৈ ভালকৈ নাজানে, মই শিকাই আছোঁ বাৰু। তো আপোনালোকে চব অলপ দেখাই আছোঁ। আমি এতিয়া গাভৰু ৰাস্তাটোত সোমালোঁ, গৈ আছোঁ। ব'ল পাৰিবি নে আকৌ? ভালে ব'ল। পথাৰত সোমাই নিদিবিগৈ আকৌ। ইমান ভয় লাগে, ইয়াক শিকাই আছোঁ মানে, আজি শিকাইছোঁ এজাকমান পাৰিছেগৈ চলাবলৈ। এতিয়া আৰু বেছি দূৰ নাই, আপোনাৰ 2 কিলোমিটাৰমান আছে, 1 কিলোমিটাৰ আহিলোঁ। এতিয়া মানে 7টা বজিলে, আমাৰ অকণমান অহা দেৰি হৈ গ'ল। তো হৰ্ণ বাদ দিয়ে বিচাৰিবলৈ, এতিয়া মানে আমাৰ অকণমান অহা দেৰি হৈ গ'ল। তো আপোনালোকক অহা দেৰি হৈ গ'ল মানে কি, অকণমান ৰাতিকৈ আহিলে ভাল লাগে ন। এই কেলা কিহৰ লাইটটো লাইটটো তই তললৈ গৈ চলা, গম পাইছ নাই? হেৰি এইটো কি বুলি কওঁ, চাই যাওক আপোনালোকে, চাই যাওক, চাই যাবই লাগিব। তেনেকুৱা অকণমান ওচৰত বনাইছোঁ ভিডিঅ'টো, গম পাইছে নাই গাইছ। তো চাই যাব কি হয় কি নহয়। বেলেগ ভাইটিয়ে চলাই আছে, তোৰ গাড়ী চাড়ী এৰিছে, ঘুমকৈ মাৰি নিদিলেহে আছে, আছিলে আৰু কি হ'ব আৰু, পূজাৰ পৰা বাপেক হ'বগৈ ন গাইছ, সেইটোৱে আৰু। আজি ৰাতি আহিছোঁ, আপোনালোকক গাভৰুখন অকণমান দিনত মই ভালকৈ দেখাম বেলেগ এটা ব্লগত। অকণমান ভিৰ হৈ গৈছে, মই চলাইছোঁ মানে, ভাইটিয়ে অকণমান ভয় কৰিছে চলাবলৈ। আজি ৰাতি আহিছোঁ যিহেতু আমি চাবলৈ পূজা, আপোনালোকক দিনত এদিন বেলেগকৈ দেখাম ভালকৈ, মানে আমাৰ 28 গাভৰু পৰ্বত দেখাবলৈ। তো আপোনালোকে এতিয়া ৰাতি দৃশ্য মানে অকল মেলা দেখাম আপোনালোকক, চাই যাব। তো এতিয়া আমি পাবলৈ গাইছ এই লক্ষী পূজা চাবলৈ, আৰু আমি এই মানে ওচৰতে ইবাও মানে ইয়াত থৈছিলোঁ, সেই দাদাহঁতৰ দোকান এখন আছে, আৰু ইয়াতে আমি থৈছিলোঁ সেই স্কুটিখন। এতিয়া আমি ইয়াতে থৈ যাম স্কুটিখন। তো এইজন দাদা ইয়াত বহি আছে, স্কুটি আমি থলোঁ ইয়াতে। তো ভয় লাগে ন, এনেই বাহিৰত থ'বলৈ ভয় লাগে, মানুহে ঘৰত থৈ দিছে চিনাকি, ইবাও সোমাইছিলোঁহি ইয়াত। তো এইজন ভাইটিৰ লগত পাইছোঁহি আৰু গাইছ, ব'লক আপোনালোকক দেখাই যাম কি হয় কি নহয়। আজি জোচত বনাইছোঁ ভিডিঅ'টো, এনেই লাজ লাগে মানুহৰ আগত বনাবলৈ, তো এইবাৰ বনাই দিছোঁ আৰু যি হয় হ'ব। ব'লক গাইছ চাই যাব, হয় নাই গাইছ। অ' ভাইটি, পূজা চাই আহিলা নেকি? এই এনে ব্লগ এটা বনাইছোঁ, কেনেকুৱা লাগিছে পূজা চাই, কেনেকুৱা লাগিছে? দোকান চোকান হৈছে নাই? হা, তোমালোকৰ যিহেতু গাভৰুতে আমি প্ৰতিবাৰে আহোঁ লক্ষী পূজা চাবলৈ, তোমালোকৰ কেনেকুৱা লাগিছে মনটো এনেই? ভাল লাগিছে ন? তোমালোকৰ ঘৰ ইয়াতে নেকি? অঁ, ব'লক গাইছ চাই যাব, দেখাই যাম যি হয়, যাবা দেই। অঁ ঠিক আছে, ব'লক গাইছ। এতিয়া আমি পাই গ'লোহি মেইন জেগাডোখৰ, আপোনালোকক দেখাইছোঁ ৰ'ব। আপোনাৰ মেইন গেটখন এইডোখৰ ষ্টাৰ্ট হয়, তো এইখনেই মেইন গেটখন। সেইফালে মণ্ডপটো আছে আগলৈ, ব'লক দেখাই আছোঁ।
এতিয়া আমি মেইন মণ্ডপটো চব আলোহি দেখাই আছোঁ। আপোনাৰ মেইন লক্ষী পূজা মণ্ডপটো এইটো। বহুত ডাঙৰ মেলা হয়, আপোনালোকক দেখাই যাম, চাই যাব। তো কাষতে এইটো আপোনাৰ কৃষ্ণ মন্দিৰ আছে। এয়াই মেইন লক্ষী মা, চাই লওক। হালকা হ'বলৈ আহিছিলোঁ, এতিয়া হৈ ল'লোঁ। গোটেই পাহাৰ আপুনি চাব, ইয়াত গোটেই এখন পাহাৰ, এই ধৰক তলত চক গোটেইখন পাহাৰেই। এইফালে মানুহ এঘৰ আছে তলত, আপোনাৰ এই ঘৰ মানুহ। অকণমান হালকা হৈ ল'লোঁ ইয়াতে। আৰু ৰাতি চিনেমা দিবলৈ পূৰা পৰ্দা ফিটাই থৈছে, বগা পৰ্দা। তো ইয়াত চিনেমা দিয়ে, সৰুতে খুব আহোঁ চাবলৈ ইয়াত। ভাল লাগিছে বহুত নম্বৰত দেখি। আমি দোকানৰ মাজত সোমাই গ'লোঁ। দোকান মানে আপোনাৰ মেলাৰ মাজত সোমাই গ'লোঁ আমি। আপোনালোকক দেখাই আছোঁ ধৰক কি দোকান হয়, কি দোকান নহয়, আপোনালোকক মেলাৰ মাজত দেখাই আছোঁ। কি বনাইছোঁ, কি নাই বনোৱা, কি বনাইছোঁ, কি নাই বনোৱা, কি একো নাজানো, আপোনালোকক দেখাই আছোঁ। এই ভিডিঅ'টো এনেই বনাই দিলোঁ, আমাৰ যিহেতু ওচৰতে হয় লক্ষী পূজা বলক। আৰু এইফালে সৰু ল'ৰাৰ বাবে খেলনা বস্তু পূৰা ঠাক ঠাক দেখিছেই। আৰু এইফালে ছোৱালীসকলৰ বাবে দেখিছে, এইবোৰ চব ছোৱালীসকলৰ বাবে, আমাৰ বাবে নহয়। দেখিছে নাই, মণিহাৰী চনিহাৰী চব আছে ইয়াতে। আৰু এইফালে ফুলদানি চুলদানি চব আছে। বহুত ডাঙৰ মেলা হয় এইফালে, আপোনালোকে চাব পাৰিছে। এইফালে সৰু ল'ৰা খেলনা বস্তু। আৰু এইফালে ল'ৰা এটা দেখিছে আহি আছে, আৰু আপোনালোকক দেখাইছোঁ। তো গাছ ভাইটিয়ে মই বহুত ঘূৰিলোঁ, দোকান চালোঁ, একদম লাজ লাগে এইবোৰ ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ। কি ভিডিঅ'নো কৰিম। কেনেকুৱা লাগিছে আহি পিনি? ভাল লাগিছে, বহুত ডাঙৰ মেলা। তাৰপৰা কি কৰিম কি কৰিম আৰু, ঘূৰি ফুৰিছোঁ আৰু দোকানো চাইছোঁ। এনেই ঘূৰি ফুৰিছোঁ, ভিডিঅ' চিডিঅ' ইমান কৰিব পৰা নাই। কি পাইছে কি নাই পোৱা নাজানো, কিন্তু মানুহ বহুত হৈছে। আৰু কাইলৈ বেছি মানুহ হ'ব, কাইলৈ যিহেতু আপোনাৰ দেওবাৰ হয়, কাইলৈ বেছি মানুহ হ'ব। আপোনাৰ মানুহটো কমেই হৈছে, কাইলৈ আৰু বেছি হ'ব মানুহ আপোনালোকৰ। হা কৰিলোঁ মই ৰাতিপুৱাই কৰিলোঁ, ৰাতিপুৱা নহয় পিছবেলা কৰিলোঁ। তো এতিয়া ঘূৰি ফুৰোঁতে মই সাগৰ ভাইটিক লগ পাই গ'লোঁ। এইফালে জেনেৰেটাৰ চলি আছে, মাত চাত ভালকৈ নাহিব পাৰে। তো আপোনালোকে যে দেখিছিলে ঢেকীয়াখোৱা বৰ নামঘৰত যাওঁতে সাগৰ ভাইটিক, এইফালে সাগৰ ভাইটি এইজনে লগ পাই গ'লোঁ। তুমি কেতিয়া আহিলা ভাইটি? মই 6টামান বজাত পালোহি। 6টামান বজাত ন? তো সকলোৱে জানে আমাৰ এই গাভৰু অঞ্চলত বহুত ডাঙৰকৈ লক্ষী পূজা হয়। তো ভাইটি মোক ক'বা শুনক হয় নাই কৈ দিয়া তুমি। হয়, এইবাৰ 3 দিনীয়াকৈ পাতিছে, যোৱাবাৰ 2 দিনীয়াকৈ পাতিছিলে, এইবাৰ 3 দিনীয়াকৈ পাতিছে। তো এইফালে ভাইটিয়ে টিকেট এটা খেলিছিলে, 61 পাই গ'ল। এইফালে চক চাব পাৰে। ঘৰত মায়েও ক'ব তোমাক ভাল লাগিছে বুলি, ভিডিঅ' নকৰিবা দেই। ৰ'ব মই ব্লগ বনাই আছোঁ, আপোনাক দেখাওঁ আকৌ। ভাইটিজনে 10 টকা এটা মাৰি চালে, 61 আপোনাৰ কি ওলালে? ট্ৰে এখন ওলাই গ'ল। আৰু মাৰি চাম বাৰু অলপ দেৰি পাছত, আপোনালোকক দেখাই আছোঁ। এই দাদাই লাজ কৰিছে এইফালে, মোক তুমি ঢাকি আছে, দেখাওঁ। ক'ৰ পাৰিছে দাদা? চেলেঙাত ওচৰে আৰু। আমাৰ লক্ষী পূজা চাই মেলি হ'ল, আৰু এতিয়া আমি ধুনীয়া মন্দিৰ এটা চৌহদত আছোঁ। আপোনাৰ মন্দিৰটো হৈছে আপোনাৰ কৃষ্ণ মন্দিৰ, চাই লওক মন্দিৰখনে। এয়া জেলেপি চেলেপি লৈ লৈছোঁ আৰু। ভাইটিয়ে জেলেপি লৈ গৈছিলে ঘৰলৈ, জেলেপি দিয়া খুৱাব গৈছিলোঁ, যেনেকৈ খোৱালে বাৰু দুটামান। এতিয়া আমি কৃষ্ণ মন্দিৰৰ ওচৰতে আছোঁ। তো আমি যাওঁ গাছ টাইম হৈ গ'ল আমাৰ যাবলৈ। এই কৃষ্ণ মন্দিৰটো এনে আমি আহিলোঁ, ফটো চটো মাৰিলোঁ, যাওঁগৈ আৰু পূজা চূজা চাই মেলি আহিলোঁ আমি। এতিয়া ঘৰ গৈ আছোঁ। কেনেকুৱা পালে কি পালে জনাব ভিডিঅ'টো।
লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই টাটা ভাইটি কৈ দিয়া কিবা এখন বাই Bye bye. ছাবস্ক্ৰাইব এটা কৰিব ছাবস্ক্ৰাইব ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰিব নালাগে বাৰু লাইক এটা ছাবস্ক্ৰাইব এটা কৰি ল'ব আৰু কমেণ্ট এটা কৰি কমেণ্ট এটা কৰি জনাব কেনেকুৱা লাগিলে তো আজিলৈ বাই বাই বাই